আসসালামু আলাইকুম ফ্ৰেণ্ডছ, মই আজি আপোনালোকৰ বাবে আৰু এখন নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে থাম্বনেইল চাই নিশ্চয় বুজিব পাৰিছে। আজি এইটো ভিডিঅ'ত আমি আলোচনা কৰিম মানুহৰ নামৰ প্ৰথম আখৰেদি কেনেকৈ ৰাশিফল উলিয়াব পাৰি। তাৰ বাবে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। তাৰ আগত মোৰ এটাই ৰিকুৱেষ্ট, আপুনি যদি এইটো চেনেলত নতুনকৈ ভিজিট কৰি আছে তেতিয়াহ'লে চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ছাবস্ক্ৰাইব কৰিলে কি হয় কিছুমানে নাজানে, ছাবস্ক্ৰাইব কৰিলে মই আপলোড কৰা সকলো ভিডিঅ' আপোনাৰ মোবাইলত প্ৰথমতে পাই যাব। এতিয়া বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি সকলোৱে ভাবোঁ যে মোৰ ৰাশিফল কি আছিল কি নাছিল কোনেও সঠিককৈ ক'ব নোৱাৰে। সকলোৰে কনফিউজ লাগে, এজনে এটা কয় আৰু আনজনে বেলেগ এটা কয়, কিন্তু আমি কোনেও সঠিককৈ ক'ব নোৱাৰোঁ। যোনে যি পাৰে সেইটোৱে মিলাই কয়, আমি সেইটোৱে বিশ্বাস কৰি বহি থাকোঁ। আজিৰ পৰা আপুনি নিজেই নিজৰ ৰাশিফল উলিয়াব পাৰিব আৰু বেলেগ মানুহৰো ৰাশিফল উলিয়াব পাৰিব। ৰাশিফল আচলতে কেনেকৈ নামৰ প্ৰথম আখৰেদি মিলাব। ধৰি ল'লোঁ আপোনাৰ নাম ৰহিম। এতিয়া নামৰ প্ৰথম আখৰটো হ'ল ৰ। এই ৰ আখৰেদি যিটো ৰাশিফল মিলে সেইটোৱে হ'ল আপোনাৰ ৰাশিফল। ইয়াতে কিছুমানে ভুল কৰে ৰাশিফল উলিয়াওঁতে। এই ভুলটো হ'ল কিছুমানে ভাবে নামৰ এটা আখৰ মিল থাকিলেই হ'ব। আপুনি কিন্তু সেইটো ভুল নকৰিব। এতিয়া ৰাশিফল কেইটা হ'ল এইকেইটাই হ'ল ৰাশিফল। আপুনি নিশ্চয় আপোনাৰ ৰাশিফলটো উলিয়াব পাৰিছে। যদি আপুনি ৰাশিফলটো উলিয়াব পৰা নাই তেতিয়াহ'লে কমেণ্ট বক্সত এতিয়াই কমেণ্ট কৰক। এই আছিল আজিৰ ভিডিঅ'। আপুনি যদি এই ভিডিঅ'ৰ পৰা অলপ হ'লেও উপকৃত হৈছে তেতিয়াহ'লে এটা লাইক কৰিব। আপুনি যদি এনেকুৱা ভিডিঅ' চাব বিচাৰে তেতিয়াহ'লে কি কৰিব লাগে আপুনি জানে, এই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। ভিডিঅ' শেষ কৰাৰ আগত এটা কথা শুনি লওক, আপোনালোকে নিশ্চয় ৰাশিফল উলিয়াব পাৰিছে আৰু কোনটো ৰাশিফলৰ কি পৰিচয় তাৰ বিষয়ে এই চেনেলত পাই যাব। তাৰ বিষয়ে মই ভিডিঅ' বনাম। আপোনালোকে নিশ্চয় সেইবোৰ মিছ নকৰিব। আজিলৈকে ইমানতে সামৰিছোঁ। আল্লাহ হাফিজ।